खुलुमबाय स्टुडियाव दङ उदांस्रि मोसाहारि नेशनेल बैंक फर एग्रिकालचार एंड रूरल डेभलपमेन्टआ ट्राइबल डेभलपमेन्ट प्रोजेक्टखौ बेखेवनाय हाबाफारि लादों। बिश्वनाथ जिल्ला सिङाव थानाय साखमाथा डेभलपमेन्ट ब्लकनि बेन्दोंआव थानाय सोमदोन जोहोलाव बर' गेजेर फरायसालिनि गेलेग्रा फोथाराव सानसेनि मेहेरगोनां हाबाफारिनि गेजेरजों साखमाथा डेभलपमेन्ट ब्लकनि ओनसोलाव ट्राइबल डेभलपमेन्ट प्रोजेक्टखौ दिनै बेखेवनाय जायो। आरो बे बेखेवनाय हाबाफारियाव ओनसोलनि आबादारिफोरजों मोजां सोमोन्दो थानाय साबसिन आबादारि बान्था गथायनाय जायो। बे बेखेवनाय हाबाफारियाव गाहाय आलासि महरै बिश्वनाथ जिल्ला बेंगिरि डीसी बिश्वनाथ जिल्लानि एमएलए प्रमोद बर ठाकुर, बिश्वनाथ जिल्ला चिफ मेनेजार, बिश्वनाथ जिल्ला एबसु आफादगिरि संगल गयारी, बिश्वनाथ जिल्ला बर' थुनलाइ आफादनि आफादगिरि आरो ओनसोलनि मेलेमजिबि बिथांमोना बाहागो लायो। लोगोसे बे हाबाफारिनि गेजेरजों सोमदोन जोहोलाव बर' गेजेर फरायसालियाव बिश्वनाथ जिल्ला बेंगिरि बिथाङा फरायसालिखौ दान्दिसे नायदिंनायखौ बे समाव नुनो मोननाय जादों। আজি আমাৰ ভীমাজুলি গাঁৱত আমাৰ সাকমাথা ডেভেলপমেণ্ট ব্লক ভিতৰত আমাৰ নাবাৰ্ড ফালৰ পৰা একটা ইণ্টিগ্ৰেটেড ট্ৰাইবেল ডেভেলপমেণ্ট প্ৰগ্ৰাম ভিতৰত বহুখিনি প্ৰগ্ৰাম হাতত লৈছে। তাৰ উপৰিও আমি আজি ইয়াত আহিছোঁ, মুকলি কৰিছোঁ একটা ফিল্ডত 1 একর এৰিয়া মে এইটো তামোল পুলি, এইটো আমাৰ এইটো নাৰিকল গছ আৰু তেজপুৰ লেচু, এইটো গোটেই মিলি ইয়াত মিক্স ক্ৰপিং কৰিছে আৰু ইয়াত নেচাৰেল ফাৰ্মিং কাৰণে বি কিবা কিবি কামত হাতত লৈছে। মই ভাবিছোঁ আমাৰ যিখিনি ইয়াত কৃষক আছে, আমাৰ যিখিনি লোকেল মানুহ ইয়াত আছে, এইটো সুবিধা পাব আৰু এইটো যিখিনি উৎপাদন হ'ব, এইটো ডেফিনেটলি উইল ইনক্ৰিজ দেয়াৰ ইনকাম। আমাৰ আজি যিটো এই ইয়াত প্ৰকল্পটো উদ্বোধন কৰা হ'ল জনজাতি উন্নয়ন নিধিৰ ভিতৰত আমি ট্ৰাইবেল ডেভেলপমেণ্ট ফাণ্ড বুলি কওঁ। আমাৰ ইয়াৰে এই এনেকুৱা ধৰণৰ সংহত জনজাতি উন্নয়ন প্ৰকল্প ITDP যিকেইটা আছে, এইকেইটাৰ এনেকুৱা প্ৰজেক্টৰ জৰিয়তে আমাৰ উদ্দেশ্যটো হ'ল যাতে দীৰ্ঘম্যাদী ৰূপত উপাৰ্জনৰ ব্যৱস্থা আমাৰ জনজাতি লোকসকলৰ বাবে কৰিব পৰা যায়। আমি ইয়াত বৰ্তমান 250টা পৰিয়াল সামৰি লৈছোঁ আৰু অদূৰ ভৱিষ্যতে হয়তো এনেকুৱা ধৰণৰ আন প্ৰজেক্টটো হ'ব। কিন্তু এইটো জৰুৰী যে যিটো প্ৰকল্প আহিছে, এইটো প্ৰকল্পৰ ৰূপায়ণ যাতে খুব ভালদৰে কৰে, যাতে এই প্ৰকল্পৰ সফলতা দেখি আন প্ৰকল্প আকৌ ইয়াতে আমি চেংচন কৰিবৰ কাৰণে আমিও উৎসাহিত হওঁ। সেইটোৱে অনুৰোধ। 250টা পৰিয়াল ইয়াতে নাৰিকল আছে, মূলটো তামোল, কেইজোপামান 20-25 জোপামান লেচু, তেজপুৰ লেচু, নাৰিকল আছে। তাৰোপৰি ইণ্টাৰক্ৰপিং কৰে, বিভিন্ন ধৰণৰ আন ফলপ্ৰসূ মানে যিখিনি শাক পাচলি ইত্যাদি তেওঁলোকে মাজত কৰিব পাৰে। এতিয়া বেঙেনা ইত্যাদি লগাইছে। তো তেনেকুৱা ধৰণে তেওঁলোকৰ উপাৰ্জনটো সংহত ৰূপত যাতে আহে, বৰ্তমানে অলপ অলপ আহি থাকে আৰু পিছলৈ যাতে অকণমান দীৰ্ঘম্যাদী ৰূপত উপাৰ্জনবিলাক হয়, সেইটো কাৰণে চাওক। যেতিয়া ফল হ'ব, ফল বিক্ৰী কৰিলে আমাৰ কৃষকসকলে উপাৰ্জনটো হ'ব, নহয় জানো? তো সেইটোৱে মূল কথা। তাৰপিছত হয়তো এটাৰ পিছতে এটাকৈ আন কথা আহিব। পোনতে উপাৰ্জনটো হওক, উৎপাদন হওক, তাৰপিছত উপাৰ্জনটো হ'ব আৰু তাৰপিছত লাহে লাহে আন কথাবোৰ আহিব। কি ক'লে ভৱিষ্যতলৈ আগন্তুক দিনত দেখা যাওক। ইয়াত যদি সফল কাম হয়, তেতিয়াহ'লে এইটো অঞ্চলত বা এনেকুৱা ধৰণে য'ত ট্ৰাইবেল পপুলেশ্যন আছে তেনেকুৱা জেগাত আৰু প্ৰজেক্টৰ কথা আমি ভাবিম। কাৰণ এইখিনি সফল হ'লে সেইটোৰ কাৰণে যাবলৈ ভাল হ'ব। গতিকে যিখিনি প্ৰকল্প প্ৰথমতে আৰম্ভ কৰা হয়, সেইখিনি সফল কাম কৰাটো মূল উদ্দেশ্য হ'ব লাগে। দেখাত হয়তো 300-400মান হ'ব, কমেও যেন বেছিও হ'ব পাৰে। মই ঠিক মন কৰা নাই এইটো হিচাপে। मोनसे फोसावथाय नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं नामा? जुदि नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं, अब्ला नोंथांमोननि थाखाय मोनसे मोजां खौरां। ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुंफोरखौ फाहामथाय होनो थाखाय नोंथांमोननि गेजेराव लानानै फैदों मोनसे रिभाइभ रिहाबिलिटेसन सेन्टार। जुदि नोंथांनि नखराव आरो नोंथांनि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै दं, अब्ला नोंथाङा रिभाइभ रिहाबिलिटेसन सेन्टाराव फाहामथाय होफैनो हागोन। मंगलदै सेनं बामुनपारा दरंआव थानाय रिभाइभ रिहाबिलिटेसन सेन्टाराव नोंथाङा ड्राग्स एबा फेग्रा मुवाजों गोदोसोनानै थानाय सुबुंफोरखौ फाहामथाय होफैनो हागोन।
नोंथाङा नोंथांनि ओनसोलनि फेग्रा मुवाजों गोदोनानै थानाय सुबुंफोरखौ बे रिभाइभ रिहेबिलिटेसन सेन्टाराव फाहामथाय होनानै सासे राफोद आरो मोजां सुबुं खालामनो हागोन। गोबां बाथ्रा मिथिबावनो थाखाय नोंथाङा 9859262926 60030092706 नैबे होनाय जानबुं नम्बराव खौरां लानो हागोन।